লৈ ভাবি মই পৰাখনিক আপোনালোক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। চ' এটা কোনো বেলেগ ভিডিঅ' অহা নাই, এটা সৰু ব্লগ লৈ আহিছোঁ। মানে কি মানে এনেকুৱা ধৰণৰ কথাটো, মোৰ ঘৰ হৈছে শিৱসাগৰত, সকলোৱে জানেই চাগে শিৱসাগৰত। তাৰপিছত মোৰ মাহীৰ ঘৰ হৈছে খোৱাং হেঞ্চৰ পুখুৰী, মানে খোৱাং হেঞ্চৰ পুখুৰীৰ পৰা মোৰ মাহী ল'ৰা আহিছে, তাৰ লগত আৰু এটা ল'ৰা আহিছে, লগৰ ল'ৰা। চাইকেল চলাই আহিছে, কিমান দূৰ ভাবি চাওক। কাৰণ আমি যাওঁ বাইক লৈ পিনি, কমেও 40-50 কিলোমিটাৰ হয়। ত' তেহেঁতি আজি চাইকেল লৈ আহিছে, এটা মানে বহুত মানে 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 মোৰ নিজৰে ভয় লাগি গৈছে। চাইকেল লৈ অহাটো কোনো মানে বহুত সম্ভৱ নহয় আমাৰ কাৰণে। চাইকেল লৈ আহিছে, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো আপোনালোকক ভিডিঅ'টো দেখাই দিওঁ। চ' মই তাক কৈছিলোঁ আহি আগতে এটা ভিডিঅ' কৰিবলৈ। চ' যদি সি ভিডিঅ'টো কৰিছে আপোনালোকক দেখাব মই পাৰিম। ত' সেইকাৰণে মই এতিয়া ৰখি আছোঁ, অলপমান ফোন কৰিলোঁ, আৰু 3-4 কিলোমিটাৰমান আছে। চ' মানে কি হয় ভিডিঅ'টো এনেকুৱা ধৰণৰ, মানে কি হ'ল এটা ক্লাছ 9ত পঢ়িছে, এটা সৰু ল'ৰাই, কিন্তু সৰুৱে কৈছোঁ ন, ক্লাছ 9ত পঢ়িছে, ইমান ডাঙৰ ল'ৰা নহয়। এটা 9ত পঢ়া ল'ৰাই মানে শিৱসাগৰতো ডিমৌতো শিৱসাগৰ আহিছে, কিন্তু বহুত মানে সাহস যে কৰিছে এটা ন, এটা মটিভ লৈ আহিছে, যাব পাৰিম এটা। চাওক না কি ধুনীয়া নেচাৰ পৰিৱেশ সিহঁত আছোঁ মই এতিয়া। মই তাৰ কাৰণে ৱেইট কৰি আছোঁ, মই সেই আহিব এতিয়া ৰখি আছোঁ। আৰু এটা আপোনালোকৰ কথা কৈ দিছোঁ, চ' মানুহে জীৱনত সদায় নিগেটিভ হেৰি নকৰিব, এটা বি পজিটিভ হ'ব। চ' মানুহে নোৱাৰা কাম পৃথিৱীত একো নাই। সেইটা চাইকেল লৈ আহিছে, তেনেকুৱা কথা। এয়া শিৱসাগৰ আহিছে, তাতকৈ বেছি দূৰলৈ যাব পাৰিব, খালি এটা বি পজিটিভ হ'ব লাগিব। আৰু এটা কথা, গুৱাহাটীৰ পৰা বিকাশ চেত্ৰী, আই লাভ ট্ৰেভেল এণ্ড ফুড, বেষ্ট ইউটিউবাৰ, অসমৰ বহুত জনপ্ৰিয় ইউটিউবাৰ। সি গৈছে লাডাখ, তালৈ মই বহুত চেলুট দিছোঁ, কাৰণ সম্ভৱ নহয় লাডাখ যোৱাটো। চ' তেওঁ এটা বি পজিটিভ আছে, এটা জুচ আছে, সেইকাৰণে যাব পাৰিছে। চ' তেওঁলোকলৈকে মই চেলুট দিছোঁ। আৰু এতিয়া সেই মোৰ মাহীৰ ল'ৰাটো আহি আছে, তাকো মানে মই চেলুট দিছোঁ বুলিয়ে কৰিব, কাৰণ আজিলৈকে আমি চাইকেললৈ যাবলৈ সাহস পোৱা নাই, সি আহিছে। চ' মই সি যদি ভিডিঅ'টো যদি কৰি আনিছে, ভিডিঅ'টো যদি আহি থাকোঁতে কৰিছে, ভিডিঅ' মই দেখাই দিম আপোনালোকক, দি দিম ভিডিঅ'টো। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো আগলৈকে চাই থাকক। সেইখন আহি গ'ল আৰু হিৰো ৰাইডাৰ। কাইছোঁ ব্ৰো, হে ব্ৰো। পুৰা এনাৰ্জি ড্ৰিংক, ৰেড বুল আৰু গ্লুকন ডি খাই আহি আছে পুৰা নেক্সট লেভেল। নহয় এতিয়া কওকচোন, কেইটা বজাত ওলাইছিলে ৰাতিপুৱা ওলাইছিলোঁ 8টা বজাত। এতিয়া কেইটা বাজিছে? 3টা বাজিলে ন, 8 ঘণ্টামান লাগিলে। আহোঁতে চাইকেল পেজ চলাইছিলে নেকি? চাইকেল পেজ চলাইছিলে নেকি? নাই, অকল ডিমৌত হেৰি কৰিলোঁ আৰু এইটো বনালোঁ চাইখন, চকাটো চেঞ্জ কৰিলোঁ মানে। তাৰপিছত ভাগৰ লাগিছে নেকি? ভাগৰত লগাত লাগিছে, ভৰি বিষাইছে ন? বিষাইছে বাৰু। চ' আজি ভিডিঅ'টো ইমানতে সামৰোঁ। চ' চাইকেল লৈ পিনি এতিয়া মৰাণ বুলি কৈছোঁ, মৰাণটো শিৱসাগৰ আহিছে। চ' ভিডিঅ'টো চাব শেষলৈকে। এতিয়া বাটত অহা ভিডিঅ'টো মই দেখাই দিম কেনেকৈ আহিছে। চ' তেতিয়া টাটা বাই বাই, জয় অসম।